हेलो अंशु भाई আজি কি বনাবা আজি চিকেন ন চিকেন উইথ লাই শাক এইটো বঢ়িয়াকৈ কাটি ল'লা ন এইটো তাৰপিছত কি লৈছা ইয়াতে এইটো লাই শাক আছে এইটো আদা আৰু নহৰু আছে এইটো পিঁয়াজ আছে এইটো বিলাহী আৰু এইটো আলু বিলাহীটো কি পাছত কাটি দিবা নেকি মাংসটো ক'ত থৈ দিছা চিকেন দুটাই জগৰি দিম চিকেনটো কি ধুই ল'বা নেকি এইটো কি দিছা এইটো ধাৰা তেল গৰম হৈ গ'ল নেকি কি মছলা গানটো অলপ ফ্ৰাই হ'ব দিব লাগিব তুমি আগত ক'ত বনাইছিলা অঁ আগতে ডুবাই কাৰিকৰ বুজ আৰ আলম নেকি 7 ষ্টাৰ অঁ তাত তুমি কেইবছৰ কাম কৰিলা 3 বছৰ ডুবাই তেওঁ অসম কেনেকৈ আহিব মন গ'ল আকৌ অসমৰ অসমত কি তোমাৰ আমি এতিয়া থোৰাছা অলপ চেনি দিম চেনিটো কেলে দিয়া হয় কেলৈ দিয়া হয় আমাৰ দৰ্শকে গম নাপায় নেকি কেলৈ আমাৰ চেনিটো দিয়া হয় কালাৰটো কালাৰ চাহপাতটো দিলেচোন আৰু বঢ়িয়া কালাৰ মাংসটো ধোৱা নাই কাৰণ তাত ধুই দিছোঁ তাত মাংস ধুই আনিছোঁ দৰ্শক কি বুলি ক'বা মাংস কি কেনেকুৱা দেখাত ভাল লাগিছে বা হৈছেগৈ নেকি খাব পৰা হৈছে আৰু অলপ বাকী 2 মিনিটৰ পিছত লাই শাকটো দি দিম ন লাই শাকটো সিজাৰ পিছত টেষ্ট কৰিব পাৰিব এতিয়া আমাৰ যাব ইয়াত মেইন অসমীয়া লাই শাক লোকেল কোনো সাৰ নাই ইয়াত গৰু গোবৰ দি তাকো নিজৰ ঘৰৰ গৰু ফাৰ্মৰ গৰু নহয় আমি উপাৰ্জন কৰা হয় আমি ৰুমত থাকোঁ যদিও আমি লোকেল বস্তু খাওঁ আমি চালানী বস্তু নাখাওঁ যদিও আৰু দৰ্শকেও নাখাব পৰা পাছত গতিকে চবেই খেতি কৰিব আৰু খেতি কৰি খোৱা বস্তুবোৰ আপোনাৰ টেষ্ট যিটো ওলায় ন টেষ্টটো নাপায় আৰু বস্তুবোৰ যেতিয়া দাম দুই চাই দাম দুই আৰু চাই বস্তুবোৰ দি वो नमक देने का तरीका भी अलग है ये कहाँ से सीखा ये दुबई तो इसको ऐसे करना पड़ेगा क्या ऐसे करने से क्या होगा टेस्ट अच्छा आता है टेस्ट अच्छा आता है क्या है ये
ये हो गया जीरा। जीरा। हाँ हम लोग का मसाला देने का कार्यक्रम खत्म हो गया है। গম পালা ন যে এইটো নাই, গতিকে আমি এইটো খালি গৰম মছলা ঠিক আছে। ये हो गया गरमा मसाला। ये हो गया, ये क्या है ये? रेड चिली। रेड चिली। फिर की दिला तो? ये तो होगा चिकन मसाला। दिस इज चिकन मसाला, ठीक है। ये हो गया गरम का मसाला है मेरे पास। हाँ ये कितना ठंडा पानी ले हो गल नेकी? मतलब खाएगा और ठीक में मुंगरा इसमें लगा नून के लगना